সকলোকে নমস্কাৰ জনাই পুনৰ আৰম্ভ কৰিব লৈছোঁ মই এটা নতুন ভিডিঅ' আৰু আশা কৰোঁ সকলো ভালে আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মানে আমাৰ ফেঞ্চি বজাৰত মানে আমাৰ অফিচৰ বিল্ডিঙৰ ওপৰত মানে পটককৈ মই ভিডিঅ'টো বনাম বুলি ভাবিলোঁ মানে আমাৰ বতৰটো চাই পেলাই মানে বতৰটো ইমানে মানে ডাৱৰীয়া হৈ আহিছে আৰু আকাশখন দেখিবলৈ মানে একদম পূৰা ক'লা মূলা হৈ গৈছে আৰু মই আমাৰ এই অফিচৰে মানে লোকেশ্যন এটা মই দেখাবলৈ বিচাৰিছোঁ বিল্ডিঙৰ ওপৰত এটা লোকেশ্যন দেখাব বিচাৰিছোঁ মানে মই য'ত উপস্থিত আছোঁ এইখন ব্ৰহ্মপুত্ৰখন মানে সিফালে উত্তৰ গুৱাহাটী পৰে আৰু সেইখিনি শৰাইঘাট দলংখন দেখা পাই থাকে একদম ধুনীয়াকৈ দেখা পাই থাকে আৰু এইখনে ব্ৰহ্মপুত্ৰখন আৰু বিল্ডিঙৰ তলৰ পৰা চালে এইখন ৰাস্তাটো মানে খুব ধুনীয়া একদম ক'লা মলা হৈ আহিছে আৰু হয়তো চাগে মোৰ মোবাইলটো ইমান এটা ঠিক নহয় পিকচাৰ কোৱালিটি সেইকাৰণে চাগে ইমান এটা মানে ভাল লগা নাই কিন্তু যদি মই আপোনালোকে যদি ইয়াত নিজে আহি পেলাই চালে হয় সঁচাকৈ বহুত ধুনীয়া লাগিলে হয় তো ইমান ধুনীয়া এটা মানে ভিউ পইণ্ট এইখন ফেৰী আহি আছে উত্তৰ গুৱাহাটীৰ ফালৰ পৰা আৰু ব্ৰহ্মপুত্ৰখন সঁচাকৈ পূৰা পানী বাঢ়ি গৈছে আৰু যিটো বতৰ ডাৱৰীয়া হৈ আহিছে ক'লা মূলা হৈ আহিছে আৰু তাৰ মাজত সেই ব্ৰহ্মপুত্ৰৰ মাজেদি এখন ফেৰী আহি আছে সঁচাকৈ দেখিবলৈতো খুব ভয়ংকৰেই লাগি গৈছে আৰু কি ধুনীয়া এটা পৰিৱেশ চাই লওক আৰু সেইখন ফুটব্ৰিজ এখন বনি আছে এইখন চাগে খুব সোনকালে কমপ্লিট হৈ যাবহি এইখন আপোনাৰ ফেঞ্চি বজাৰৰ যি LIC বিল্ডিঙৰ ওচৰত এইখিনিত বনাই আছে আৰু একদম মজা লাগে ভিউ পইণ্টটো দেখি আৰু বতৰটো সঁচাকৈ খুবেই ডাৱৰীয়া ভাবিলোঁ অচানক মই ভিডিঅ'টো বনাই দিওঁ যেতিয়া মানে দেখিবলৈ ইমান ধুনীয়া হৈ আছে আকাশখন মানে ৰ'ব নোৱাৰিলোঁ আৰু ইয়াত ফটো উঠি কিন্তু মজা লাগিব তো চাওক মানে উপভোগ কৰক কিমান এটা ধুনীয়া পৰিৱেশ আৰু সেইটো ৰাস্তাটোৰ তলত এইটো চিধা এইফালে মালিগাঁৱলৈ গুচি যায় মালিগাঁও জালুকবাৰী তো একদম মজা লাগি আছে পৰিৱেশটো আৰু সঁচাকৈ মানে এই ফেৰীখন আহি আছে একদম শ্ল'লি আহি আছে ফেৰীখন বহুত লাহে লাহে আহি আছে আৰু তাত মানে এতিয়া যিহেতু বৰষুণো পৰিছে তো মানুহখিনি তিতিব চাগে কাৰণ ভিতৰত ইমান মানুহ নধৰে আৰু সেইফালে উত্তৰ গুৱাহাটীখন পৰে তো বাকী মই ভিডিঅ'টো এইখিনিৰ কাৰণে বনাইছিলোঁ আৰু মই বেলেগ এফালে যাব লগা আছে